দুৰ্গা দাস বড়ো কোন পাৰ্টিৰ আছিলে, কোন কি পাৰ্টি সলালে, প্ৰথম তেওঁ সেইটো ৰাইজক কৈ দিয়ক যে মোৰ এইটো AGP, মই BJP, মই কংগ্ৰেছ, মই কি BPF। তেওঁ ক'ত নাই? তেওঁ মানে সকলোতে থকা এজন মানে কি বুলি কয় এটা আলু চব চব্জিত যেনেকৈ আলু লাগে। দুৰ্গা দাস বড়ো কোন পাৰ্টিৰ আছিলে, কোন কি পাৰ্টি সলালে, প্ৰথম তেওঁ সেইটো ৰাইজক কৈ দিয়ক যে মোৰ এইটো AGP, মই BJP, মই কংগ্ৰেছ, মই কি BPF। তেওঁ ক'ত নাই? তেওঁ মানে সকলোতে থকা এজন মানে কি বুলি কয় এটা আলু চব চব্জিত যেনেকৈ আলু লাগে। দুৰ্গা দাস বড়ো কোন পাৰ্টিৰ আছিলে, কোন কি পাৰ্টি সলালে, প্ৰথম তেওঁ সেইটো ৰাইজক কৈ দিয়ক যে মোৰ এইটো AGP, মই BJP, মই কংগ্ৰেছ, মই কি BPF। তেওঁ ক'ত নাই? তেওঁ মানে সকলোতে থকা এজন মানে কি বুলি কয় এটা আলু চব চব্জিত যেনেকৈ আলু লাগে।